পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে যদি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন কাৰ ওচৰলৈ যাব ওলাইছা তুমি মোক নকোৱাকৈ কলৈ যাব ওলাইছা কোৱা শিখা তুমি কিয় এনেকুৱাখন কৰিছা যিটো সুধিছো সেইটোৰ উত্তৰ দিয়া কাৰণ তাই মোৰ মা দেউতাৰ ওচৰলৈ যাব বুলি প্ৰায় মোক কৈ আছিল এতিয়া কোনোবা এদিন তাইক লৈ গ'লে মোৰ মা দেউতাই যদি তাইক বেয়া ব্যৱহাৰ কৰে তেতিয়া সেইবোৰ মানুহৰ উদাহৰণ দি একো লাভ নাই তাৰ কথা মনত পৰিলেই মোৰ গাটো জ্বলি উঠে লগত দেখোন বিক্ৰমো গৈছে তাৰ যদি কিবা বেয়া চিন্তা থাকিলেহেঁতেন তেতিয়া বিক্ৰমক লগত লৈ নগ'লহেঁতেন মোৰ পৰা জানিব নালাগে তাতকৈ তুমি বিক্ৰমকে সুধিবা তেতিয়া অন্তত তোমাৰ মনৰ ভিতৰত সৃষ্টি হোৱা সন্দেহটো দূৰ হ'ব বিক্ৰমে তোমাক সকলো কথা ভালকৈ বুজাই ক'ব মা ও মা কোন তই আহিছ মেঘা মই যাওঁ মোৰ অফিচত অলপ কাম আছে বহুত কাম আছে চ' অলপ দেৰি হ'ব তুমি চিন্তা নকৰিবা আৰু শুনা তোমাৰ সকলো খানা ৰেডি হৈ আছে সময়ত খাই ল'বা তুমি মন মাৰি নাথাকিবা মানুহে কয় এনেকুৱা সময়ত মন মাৰি থাকিব নালাগে ফূৰ্তিত থাকিব লাগে হ'ব দিয়া মই ফূৰ্তিত থাকিবলৈ চেষ্টা কৰিম তুমি যোৱা তুমি মন মাৰি কিয় থাকা কি দুখ তোমাৰ মই তোমাক মোৰ দুখৰ কথাবোৰ আকৌ নতুনকৈ ক'ব লাগিব নেকি তাৰমানে আজিলৈকে তুমি মোক সেই কথাবোৰে ধৰি আছা মই তোমাক কিমানবাৰ কম মেঘা তুমি সেইবোৰ কথা পাহৰি নোযোৱা কিয়
মোৰ ভয় লাগে পল কিয় জানো মই তোমাক আৰু বিশ্বাস কৰিব পৰা নাই মোৰ এনেকুৱা লাগিছে যেন একমাত্ৰ এই সন্তানটোৰ কাৰণে তুমি জোৰ জবৰদস্তি কথাবোৰ পাহৰি মোৰ আগত সুখী হোৱাৰ অভিনয় কৰি আছা মোৰ নিস্বাৰ্থ সুখকণকো তুমি অভিনয় বুলি ক'লা তেনেকৈ ক'বলৈ তোমাৰ অলপো বেয়া লগা নাই মোক তুমি ইমান স্বাৰ্থপৰ বুলি ভাবিলা মই কেৱল মোৰ সন্তানটোৰ বাবে তোমাৰ ওচৰত সুখী হোৱাৰ অভিনয় কৰি আছো নাজানো কিয় মোৰ মনৰ পৰা তেনে ভাৱ মই আঁতৰাব পৰা নাই হয়তো কিবা সুৰুঙা পালে হঠাৎ তুমি আকৌ উগ্ৰ হৈ পৰিবা মোৰ প্ৰতি যেন তোমাৰ সঁচা মৰম বিশ্বাস এতিয়াও উভতি অহা নাই আচলতে তুমি তোমাৰ নিজৰ ওপৰত বিশ্বাস হেৰুৱাইছা মোক মৰম কৰিব পৰাকৈ তুমি এতিয়াও সাজু হোৱা নাই আচলতে তোমাৰ মন কেতিয়াও আনৰ কবলৰ পৰা মুক্ত হোৱা নাই যিটো সন্দেহ মই তোমাক কৰিছো সেই সন্দেহটো মোৰ ওপৰত জাপি দিছা তুমি কিয় নিদিম মইতো মোৰ কাৰো ওচৰত মৰম ভাল পোৱা অৰ্পণ কৰা নাছিলো তুমিহে তোমাৰ মৰম ভাল পোৱাবোৰ অন্য এজন পুৰুষক অৰ্পণ কৰিছিলা তাকো তুমি মোৰ আগত সকলোবোৰ স্বীকাৰ কৰিছিলা তাৰ পাছতো মই আমাৰ সকলো পাহৰি সংসাৰখন সুখী হ'বলৈ যত্ন কৰিছিলো আৰু তুমি তাকে খামোচা মাৰি ধৰি আছা মোৰ জানো সুখী হোৱাৰ মন নাই মই যি কৰিছিলো আমি দুয়ো সুখী হোৱাৰ স্বাৰ্থতেই কৰিছিলো কিন্তু মোৰ এই পবিত্ৰ চিন্তাক অপবিত্ৰ সজাই তুমি মোৰ মনৰ মাজত তোমাৰ প্ৰতি ভয় ভাৱ সৃষ্টি কৰিলা এতিয়া তুমি তোমাৰ মনৰ পৰা ভয় শংকাবোৰ নাইকিয়া কৰা নহ'লে মই বিশ্বাস কৰিবলৈ বাধ্য হ'ম তুমি সঁচাকৈ অপবিত্ৰ মোৰ সৈতে তোমাৰ সংসাৰ কৰিবলৈ ইচ্ছা নাই তই এতিয়াও মোক ক্ষমা কৰিব পৰা নাই মোৰ কথা বাদ দে বাপেয়ে কিমান আঘাত পাইছে জানো মানুহটো আজিকালি কলৈও যাবই নোৱাৰে চবৰে ঠেট্টা মস্কোৱা এইবোৰ শুনি শুনি মানুহটো অকালতে বুঢ়া হৈ গ'ল তই আমাৰ ওপৰত কি প্ৰমাণ চালি তই ইমান কামত ব্যস্ত হলি নে যে অত বছৰে আমাৰ খবৰ এটা ল'বলৈ তই 2টা দিন উলিয়াব নোৱাৰিলি তই কথাবোৰ বুজা নাই মা আমি আৰু কি বুজিব লাগে লেখা পঢ়া নাই বাবে তই যি কবি আমি তাকে মানিলো তই ইমান ব্যস্ত হলি নে যে আমি মৰিলো নে নাই খবৰ এটা ল'বলৈ তোৰ বছৰ বছৰ ধৰি সময় নহ'ল ডাঙৰ মানুহ হ'বলৈ যদি নিজৰ মাক বাপেকক পাহৰিব লাগে তেনেহ'লে ডাঙৰ মানুহ হোৱা লাভ কি তাৰমানে মা তই এতিয়াও মোক ক্ষমা কৰিব পৰা নাই মোৰ কথা বাদ দে বাপেয়ে কিমান আঘাত পাইছে জানো মানুহটো আজিকালি কলৈও যাবই নোৱাৰে চবৰে ঠেট্টা মস্কোৱা এইবোৰ শুনি শুনি মানুহটো অকালতে বুঢ়া হৈ গ'ল এতিয়া পিতাই ক'লে গ'ল ক'লে যাব সকলো আশা হেৰুৱাই আকৌ আগৰ কামত ধৰিছে নদীৰ পৰা মাটি তুলিবলৈ গৈছে কি পিতাই মই মানা কৰা নাছিলো যে আৰু কেতিয়াও মাটিৰ কাম কৰিব নালাগে আজি অত বছৰ ধৰাই নাছিল যেতিয়া অনুভৱ কৰিলে আমাৰ আৰু কোনো নাই বুলি
তেতিয়া নিজৰ জুই নিজে নুমুৱাবৰ কাৰণে আজি কেইদিনমানৰ পৰা মাটি তুলিবলৈ ধৰিছে। এতিয়া দেহাই নেটানে, উশাহ চুটি হ'ল, পানীৰ তলত বেছি সময় থাকিব নোৱাৰে। তথাপি তাৰমানে মই মৰা বুলি ধৰিলি। তহঁতৰ যে পুত্ৰ এজন জীয়াই আছে সেইটো পাহৰি পেলালি। আমিনো ক'ত পাহৰিলোঁ। সদায় খাওঁতে শুওঁতে তোৰ কথা মনত পৰে। আমাকহে তই পাহৰিলি। পাহৰা হ'লে পইচা পঠিয়াই থাকোঁ নেকি? টকাহে পঠিয়াও, কিন্তু মানুহ দুটা জীয়াই আছো নাই সেইটোতো ক'ব নোৱাৰ। সেইকাৰণে যোৱা মাহত টকাকেইটা বাপে নেৰাখি ঘূৰাই দিলে, আৰু সেইকেইটা ঘূৰাই দিয়া দেখি তই এতিয়া আমি মানুহহাল জীয়াই আছো বুলি আহিছ নে মৰিলোঁ বুলি আহিছ সেইটো তইহে জানিবি। মা তই এইবোৰ কি কৈছ? এনেকৈ নকবি মা। মই নিজৰ ল'ৰা বুলি ভাবিয়ে তোক এইখিনি কথা ক'লোঁ। আজিলৈকে এইবোৰ কথা কাৰো আগত কোৱা নাই। বুকুৰ মাজত থকা এই কথাবোৰ হেঁচা মাৰি ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। তোক পোৱা দেখিহে তই সকলো সময়তে আমাৰ মাজত আছ। পিছে কণা বিধাতাই তোকহে দেখা সৌভাগ্যকণ কাঢ়ি নিলে। ৰ মই চাহ অকণ কওঁ। দেখিলি, মই যি কৰোঁ সকলোৰ ভালৰ কাৰণেই কৰি আহিছোঁ। আজি যে গাঁৱত চাৰিচকীয়া বাহন সোমোৱাই গাঁৱৰ ল'ৰা এটাই যে ধূলি খুৱাই যাব পাৰিলে, কাৰ কাৰণে? তাতে এই প্ৰবীণৰো হাত আছে। সি নপঢ়ে, সোণধৰে তাক নপঢ়ায়। হেৰৌ, আজি অত বছৰৰ মূৰত গাঁওখনত এটা বুদ্ধিমান ল'ৰা জন্ম হৈছে। আমিবোৰ থাকোঁতে তাক গাঁওখনত অকালতে তাক পচি যাবলৈ দিব পাৰোঁনে? সোণধৰক বুজাই বঢ়াই সন্মান কৰাই এদিন সত্ৰৰ প্ৰভুৰ ওচৰত আশীৰ্বাদ লৈ তাক তাত থৈ আহিলোগৈ। কেৱল থৈ অহাই নহয়, তাৰ খৰচৰ বাবে টাউনত টিউশ্যন পৰ্যন্ত বন্দবস্ত কৰি থৈ আহিলোঁ। সেয়াই তাৰ ডাঙৰ মানুহ হোৱাৰ আৰম্ভণি। আৰু আজি তহঁতি দেখিলিয়েই নহয়। তোৰ দৰে মানুহক তাৰ বিয়ালৈ মাতিছিল নে? হেৰৌ, তহঁতৰ এই সৰু সৰু চিন্তাবোৰৰ কাৰণে নিজেইতো ডাঙৰ মানুহ হ'ব নোৱাৰিলিয়ে, আন হ'লেও তহঁতি হিংসা কৰ। হেৰৌ, সি কি হ'ল জাননে? ADC, এডিশ্যনেল ডেপুটি কমিশ্যনাৰ। দুদিনৰ পিছত DC হ'ব, জিলাৰ মুৰব্বী। এখন জিলাৰ মানুহে তাক ছাৰ বুলি সম্বোধন কৰিব, আৰু তহঁতে তাৰ বিয়াত মতাক নমতাক লৈ লাগি আছ। সেইবোৰ মানুহে আমাৰ নিচিনাকৈ হৈচৈ কৰি বিয়া নাপাতে নহয়। ছোৱালী এজনী লৈ আহে, কোৰ্ট মেৰেজ কৰে, আৰু দুজনমান লগৰ ল'ৰাক লৈ পাৰ্টি দিয়ে, বাছ হৈ গ'ল বিয়া। আৰু আমিহে বিয়া বুলি 4-5 মাহৰ আগৰ পৰা এজাক মানুহে খৰি খেৰ গোটাই মস্ত এটা ভোজ পাতোঁ। ডাঙৰ মানুহৰ সেইবোৰত সময় নাই। ঐ, যাওঁ যদি ব'ল, মোৰ লগত গৈ চাই আহিবি সি মোক দেখিলে কেনে কৰে। আহ। নাই, মই কিয় যাম তাৰ ওচৰত? মই নাযাওঁ। আৰে, তইও অভিমান কৰিছ ন? নকৰিবিনো কিয়? তই জানো কমখন কৰিলি তাৰ কাৰণে? তই তাৰ ওচৰলৈ কিয় যাবি? সি নিজেই তোৰ ওচৰলৈ আহিব লাগিব। ঐ, ৰচোন ৰ। ছাৰ। তই বোলে স্কুললৈ যাওঁ। অঁ। বিয়াৰ যা যোগাৰ কেনেকুৱা চলিছে? কিনো যা যোগাৰ আৰু, দিন আছে নহয়। পিছে তই খবৰটো পাওঁ নে নাপাওঁ? মই যিটো কৈছিলোঁ সেইটোৱেই হ'ল। মই গাড়ী লৈ আহি ঘৰ ওলালেহি নহয়। কি হ'লো? খবৰটো কোৱাৰ লগে লগে আচৰিত হলি দেখোন। নাই, একো নাই। মোৰ কথা বিশ্বাস হোৱা নাই। মইতো প্ৰথমতে তহঁতৰ ঘৰলৈ যাব বুলি ভাবিছিলোঁ। পিছে পোনে পোনে দেখোন নিজৰ ঘৰলৈহে গাড়ীখন যোৱা দেখিছে। এই হলই কোৱা মতে। সঁচাই আহিছেনে সি? আৰে, সকলোৱে দেখিছে। সেইকাৰণে বোলো খবৰ এটা কৰি আহোঁ। সময় আছে যদি তয়ো যাবি নেকি? নাই, মই কিয় যাম তাৰ ওচৰত? মই নাযাওঁ। আৰে, তয়ো অভিমান কৰিছ ন? নকৰিবিনো কিয়? তই জানো কমখন কৰিলি তাৰ কাৰণে? তই তাৰ ওচৰলৈ কিয় যাবি? সি নিজেই তোৰ ওচৰলৈ আহিব লাগিব, হয়নে? মই আহোঁ, মোৰ দেৰি হৈছে।
ৱাহ, মাক বাপেকৰ ইমান অভিমান নাই, যিমান অভিমান তাই কৰিছে। যেন তাই বোৱাৰীজনী ভালনে? আমাৰ বৰ হেঁপাহ আছিল, তোৰ বিয়াখন পাতিম, ৰাইজক এসাঁজ খুৱাম। আজিলৈকে গাঁৱৰ ৰাইজক মাতি চোতালত এসাঁজ খুওৱা শকতিকণ ভগৱানে নিদিলে। তোৰ ওপৰতে আশা কৰিছিলোঁ, তই সেয়া কৰিলি। এতিয়া বোৱাৰীজনী ঘৰলৈ আনবা নাই? ঘৰটো সাজিবলৈ টকা পঠিয়াইছিলোঁ, নেসাজিলি। মোৰ কথাটো নুশুনিলিয়ে, ছাৰৰ কথাও নুশুনিলি। মা, এটা কথা কচোন, ছাৰৰ বাৰু কিবা অসুখ হৈছিল নেকি? নাই অ', আগদিনাখনলৈকে দপদপাই আছিল। আনকি সেইদিনা কোবালৈ যাবলৈ কাপোৰ কানি পিন্ধি ওলাইছিল। তেনেকুৱাতে মূৰটো বেয়া লাগি পৰিলে যি পৰিলে আৰু উঠিব নোৱাৰিলে। কি? মানুহে তাকে কৈছে। মাষ্টৰ মানুহটো বৰ ভাল আছিল, সেইকাৰণে সাজি কাচি মৰিল। মানুহে একেবাৰে লোকাৰণ্য। 5খন গাঁৱৰ মানুহে চোতাল নধৰা হ'ল। আনকি সত্ৰ প্ৰভু ঈশ্বৰ আহি দেখা দিলেহি। মাথো সকলোৰে মুখে মুখে এটাই কথা, তই আহিবিনে নাই? তই থকাহেঁতেন বোলে মাষ্টৰ মুখাগ্নি তই আনক কৰিবলৈ নিদিলিহেঁতেন। সেইবুলিও দুজন মানুহে কোৱা কৰিলে। ছাৰ ঢুকুৱা দিনাখন যদি খবৰ পালোঁ হয়, মই নিশ্চয় আহিলোঁ হয়। কিন্তু ময়োতো এই 2 দিন আগতহে গম পালোঁ। জ্যোতিয়ে চাগে মোক বৰ বেয়া পাইছে ন মা? বেয়া পাইনো কি কৰিব। সেইদিনা প্ৰবীণে কৈছে, আজিকালি বোলে তোৰ নামটো শুনিলেই তাই একেবাৰে খঙত জ্বলি উঠে। তাইতো বিয়াত নবহোঁ বুলিয়ে ইমান দিনে জেদ ধৰি আছিল। পিছে এতিয়া হেনো বহিম বুলি মত দিছে। কি? তাই বিয়া হ'ব? অঁ। ৰক্ষা! মা, তাই বিয়া কেতিয়া? ল'ৰা ক'ত? কি কৰে? চাকৰি কৰে নে আন কিবা কৰে? তহঁতি কিবা জান নেকি? হেও, মোক যে সুধি আছ, তই গৈ নিজে সুধি নাহগৈ কিয়? তই গ'লে তাই যে ইমান ভাল পাব। সপোনত সাজি জীৱনে মৰণে পুৱালে গধূলি সময় আহে, সময় বাগৰি যায়, ৰৈ যায় মাথো আশাৰ সপোন, নতুনৰ সপোন